Hey guys, কি খবৰ নকৰ আশা কৰিছো সকলো ভালে আছে আমি আপোনালোকৰ কাৰণে এটা নতুন শৰ্ট ফিল্ম লৈ আহিছো বহুত দিন মূৰত আশা কৰিছো আপোনালোকে চাই ভাল পাব গাইস এবাৰৰ কনসেপ্টটো অলপ বেলেগ মানে ইয়াত আমি সিআইডি আৰু ক্ৰাইম পেট্ৰলৰ মিক্স কৰি বনাইছো কিবা এটা সো এটুত মানে ৰিয়েলিটিৰ লগত একো সম্পৰ্ক নাই পুৰা কাল্পনিক হয় ভিডিঅ'টো সো আপোনালোকে দিলত নলব আৰু ভিডিঅ'টো এনজয় কৰক মই গৈ আছো পামে আৰু আহিল চাগে ও সুমি আহিছা আহা ভিতৰত মোক এইটো লিখা ষ্টাৰ্ট কৰিলি অলপ দেৰিটো ৰখিব পাৰিলি হয় নহয় মই এনে অলপ লিখি আছিলো ঠিকে আছে তই বহ মই পানী লৈ আহি আছো আজি বৰ গৰম পৰিছে না বহুত গৰম আমি লিখা ষ্টাৰ্ট কৰি দিয়া হৈ গ'ল মই যাওঁ দিয়া ঠিক আছে যাবা ভালকৈ বাই বাই আজি টিউচনত কি বুজালে আকৌ বুজিয়ে নাপালো সেইটো এক্সামত কি কৰিম সেইটো ভাবিয়ে পোৱা নাই মই তাকেতো এক্সামত আৰু আমি ফেল নহলেই হৈছে সেইটো তুমি মই এতিয়া যাওঁ দিয়া তুমি যাবা ভালকৈ দিয়া বাই নহয় শুন না কালি টিউচন যাবা যাম তোক কল কৰিম দিয়া হ'ব দিয়া ফুলনি মানে বাগিচা বাগিচা মানে ফুল ভণ্টি তোমাক দেখা পালে মনটো হয় বিউটিফুল নমস্কাৰ মোৰ নাম অনুপম সোণী আৰু আপোনালোকে চাইছে এটা ফ্ৰেণ্ডছ ক্ৰিয়েশ্যন গুৱাহাটী চহৰৰ আজলি ছোৱালী সুমি এদিনাখন টিউচনৰ পৰা আহি থাকোঁতে হ'ল অপহৰণ কোন আছিলে ব্যক্তি দুজন কিয় সুমি কেনেদৰে অপহৰণ কৰিলে সকলোবোৰ গম পাওঁ আমি ভিডিঅ'টো শেষলৈকে চাই থাকক হেল্ল' আণ্টি কওকচোন কি তাই এতিয়ালৈকে ঘৰ যাই পোৱা নাই ৰ'ব আপুনি কান্দিব নালাগে মই চিআইডিক কল কৰি আছো আমাৰ তাতচোন কেছে নাহা হৈছে ছাৰ এনেকৈ হ'লে আমি চিআইডিৰ কাম বাদ দি ঠেলাই চলাব লাগিব ঐ ৰ কল আহিছে হেল্ল' মই এচিপি পাৰ্টি মানে কৈছোঁ হয় নেকি ৰ'বা আমি গৈ আছোঁ কোনে কল কৰিছিলে ছাৰ ফাইনেলি এটা কেছ পাই গ'লোঁ কি কেছ ছাৰ অপহৰণ চাৰিকা ভয়াক ফোন কৰাচোন ছাৰ ইয়াৰ কিবা কৰিব লাগিব ছাৰ ইয়াৰ ৰিচাৰ্চটোৱে কৰি দিয়ক নালাগে নেকি ছাৰ আহিছে
You're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really think you're different? Man, you must be kidding. Think you're gonna hit it, but you just don't get it. It's impossible, it's not probable, you're irresponsible. Too many obstacles, you gotta stop it, yo. You gotta take it slow, you can't be a pro. Don't waste your time no more. স্যাৰ দেৰি হ'ল নেকি দেৰি চাৰিকা ইয়াক খবৰ মূল্য বুজাব লাগিব অ স্যাৰ বুজাই দিয়ক আজি নালাগে এতিয়া দেৰি হৈছে যা গাড়ী লৈ আহ স্যাৰ পাই গ'লো অ'কে CID তুমিয়ে কল কৰিছিলা নেকি কি হৈছে ভালদৰে কোৱাচোন হয় স্যাৰ মই ফোন কৰিছিলোঁ স্যাৰ মোৰ বান্ধৱীজনী কালিৰ পৰা ঘৰে যাই পোৱা নাই এই কথাষাৰ তুমি কেনেকৈ গম পালা স্যাৰ আজি সুমিৰ মাকে মোক ফোন কৰি গৈছিল তুমি তাইক লাষ্টবাৰ কেতিয়া লগ পাইছিলা মানে স্যাৰ যোৱাকালি এক মিনিট কাইলৈ তোমালোকে টিউচনৰ পৰা আহোঁতে কোনোবাক দেখিছিলা নেকি ৰাস্তাত যাৰ ওপৰত তোমাৰ অলপ সন্দেহ হয় নাই মেম কোনো নাছিল ৰাস্তাত তাৰ মানে বুজি পালি হয়া কি স্যাৰ ৰাস্তাত কোনো নাছিল আৰম্ভ কৰা স্যাৰ কি হ'ল কিবা এভিডেন্স পালা নে নাই মানে স্যাৰ স্যাৰ গোটেই জেগা বিচাৰিলো ক'তো একো নাপালো হয় নেকি তেনেহ'লে এটা কাম কৰা হয়া স্যাৰ তুমি য'ত টিউচন কৰে তাত যা আৰু সোধা পোছা কৰ আৰু চাৰিকা স্যাৰ তুমি তাইৰ ঘৰত যোৱা আৰু মাকৰ ষ্টেটমেণ্টটো ৰেকৰ্ড কৰা অ'কে স্যাৰ কোৱা তাৰ মাকক সুধোতে গম পালো তাইৰ জিয়াৰ বাহিৰত তেনেকুৱা কোনো ভাল লগ নাছিল আৰু অপহৰণ হোৱাৰ দুদিন আগত তাই জিয়াৰ ঘৰতে গ্ৰুপ ষ্টাডি কৰিব গৈছিল স্যাৰ ময়ো টিউচনত সুধি গম পালোঁ যে তাই অকল জিয়াৰ লগতে অহা যোৱা কৰিছে স্যাৰ মোৰতো সন্দেহ হৈ আছে স্যাৰ মানে মোৰতো সন্দেহ হৈ আছে জিয়াই কিবা এটা কৰিছে স্যাৰ তাই আমাক কিবা লুকাই আছে তাৰ মানে বুজিলি হয়া কি স্যাৰ জিয়াই কি লুকাই আছে এই অপহৰণটোত তাইৰো হাত আছে নেকি তাইও বাকী বন্ধুবোৰৰ নিচিনা সাপ ওলাল নেকি আৰু মানে কি আহক চাই থাকো বঢ়িয়া লাগিব তই কিয় সেই ছোৱালীজনীক অপহৰণ কৰিছিলি তাই তোক কি কৰিছিল মেম তাই মোৰ ভাল বান্ধৱী হয় আৰু মই তাইৰ লগত এইবিলাক কিয় কৰিম
এই কামটো তোৰ বাহিৰে কোনেও কৰিব নোৱাৰে কাৰণ সকলো সময়তে তাইৰ লগত অকল তই আছিলি ছাৰ মই তাইৰ লগত থাকিলে যে ময়ো কৰিম সেইটো কথা নহয় তই নকৰিলে কোনে কৰিব এতিয়াও সময় আছে ভালে ভালে কৈ দিয়া ছাৰ হয় মই আছিলো কিন্তু মই এইবিলাক একো কৰা নাই কিন্তু এজন ল'ৰা আছে যিয়ে তাইক সদায় বিচাৰ কৰি থাকে আৰু এদিন তই সিক চাইছানে সদায় তোৰ ফালে চাই থাকে বাদ দে শুনাচোন তোমাক মই বহুত ভাল পাওঁ অভদ্ৰ সেই ল'ৰাজন দেখাত কেনেকুৱা আছিল ক'ব পাৰিবিনে ছাৰ পাৰিম হয়া ছাৰ স্কেচ বনা চোৱাচোন এইজন হয়নে অলপ চলপ মিলিছে ছাৰ মোৰ তাত ফটো আছে ভাল পোৱাই এনে এটা ৰূপ ল'ব পাৰে নেকি যে ৰিজেক্ট কৰাৰ বাবে অপহৰণ কৰি দিয়ে এয়াই নেকি আজিকালি নতুন প্ৰজন্মৰ ভাল পোৱা এংগেল চেঞ্জ ঠুকুৰা কে মেৰা প্যাৰ তু মেৰা ইন্তকাম দেখেগি আহক চাই থাকো আমি কি হয় CID কি কৰে দাদা আপোনালোকে ক'ত যাব দাদা কি হ'ল তই চুমিক ক'ত লুকাই দিছা ভালে ভালে ক সুমি আপুনি কোন সুমিৰ কথা কৈ আছে হয়া ছাৰ ইয়াক মনত পেলাই দিয়া কোন চুমিৰ কথা কৈ আছো তোমাক মই বহুত ভাল পাওঁ অভদ্ৰ এই বদলা মই নিশ্চয় ল'ম তাইক মই এতিয়া বদলা ল'ম বুলি ক'লোহে কিন্তু এতিয়া কি কৰোঁ সেইজনী নহ'লে কি হ'ল এই দুজনীৰে এজনীক মাথা মাৰো ঐ শুনাচোন হয়া চাৰিকা তোমালোক দুই অলপ বাহিৰত যাচোন মই ইয়াক মোৰ ষ্টাইলত সুধি আছো ঐ শুন ছাৰ তোৰ যদি বাচিব মন আছে তেনেহ'লে 500 টকা এটা দে ছাৰ 500 নাই 200হে আছে ঠিক আছে দে এতিয়া যা এই অপহৰণটোত ইয়াৰ হাত নাই নিশ্চয় কোনোবা বেলেগ আছে আৰু সেইদিনাখন তোমালোক দুজনে তাতে একো নাপালা নেকি ছাৰ মই এটা মানি বেগ পাইছিলোঁ বাট তাত পইচা নাছিল কি হ'ল ছাৰ ছাৰ ইয়াত আছিল
My God. Hoya, Oh, sir. yak bisar. Now let's go. Sir, ৰ'ব। কিবা পালি নে? নাই, sir. তাৰ মানে বুজিলি হয়া কি, sir? সি ইয়াত নাই। বুজিছো, sir. Now let's go. Okay, sir. কোন আছে আৰু তোৰ লগত? তই অকলে কৰিব নোৱাৰ এইবোৰ। স্যাৰ মই অকলে নাছিলোঁ মোৰ লগত থিয় আছিল কোন সি? তহঁতে তাইক কিডনেপ কিয় কৰিলি? স্যাৰ আমাক পইচা দৰকাৰ আছিল সেইকাৰণে। মাত্ৰ অলপ পইচাৰ কাৰণে? তাইক তহঁতে ক'ত লুকাই থৈছ? স্যাৰ মই নাজানো স্যাৰ ইয়াক সোধক। তাইক ক'ত থৈছা? এতিয়াও সময় আছে, ভালকৈ সুধিছো ক। মই সঁচা কৈছোঁ স্যাৰ, তাক ক'ত আছে মই নাজানো। তাইক কিডনেপ কৰাত অকল আমাৰ হাত নাই, ইয়াৰ মাষ্টাৰ মাইণ্ড বেলেগ। হয়া অ স্যাৰ। স্কেচ বনা। সেই মানুহজন দেখাত কেনেকুৱা আছিল কচোন? নাই স্যাৰ নোৱাৰিম ক'ব, কাৰণ তাৰ মুখখন আজিলৈকে আমি দেখাই নাই। আকৌ মিছা কথা কৈ আছ? কি কৰা যায় হয়া? তাকেতো স্যাৰ। কোন আছিলে এই ব্যক্তিজন? কিয় চুমিক অপহৰণ কৰালে? CID কিয় এতিয়ালৈকে মানুহজনক বিচাৰিব পৰা নাই? না CIDৰো ইয়াত হাত আছে? মই অনুপম সোণী আপোনালোকক আকৌ লগ পাম এটি নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, দ্য ফ্ৰেণ্ডছ ক্ৰিয়েশ্যন। জয় হিন্দ, জয় অসম।
ফাইনেলি আহি গ'ল কি হ'ল মানে দেউতাই মোৰ একাউণ্টত 30 লাখটো দিলে বাহ ইমান পইচা ক'ত পালা মানে দেউতাই গাঁৱত থকা মাটিখিনি বিকিলে তাৰে পইচা ঠিকে আছে হৈ গ'ল মই যাওঁ দিয়া ঠিক আছে যাবা ভালদৰে বাই বাই কামটো হৈ যাব কিন্তু মোক 50% লাগিব ঠিক আছে মোক তাইৰ ফটোখন হোৱাটছআপত দি দে এইজনী ছোৱালী টিউচনৰ পৰা 5টা বজাত ঘৰত আহে তেতিয়াই উঠাই ল'লে হ'ল এতিয়া যা ইয়াৰ পৰা